যেটো আমি দেখিলো যোৱাকালি পৰহি আমি ৰাতি 12টা মানত যোগাযোগ কৰি মানে যোগদান কৰিলো তাৰ পিছত আহি পালো যে আমাৰ যেটো ইউডিএফৰ ষ্ট্ৰাকচাৰ টিম এইবিলাক ৰেডিমেড আছে আমিতো ভালে পাইছো যে ৰেডিমেড মানে আমি মানে ৰেডিমেড থাকা দলত আহি যে মই টিকিট পালো এটো লাকি ক'ব লাগিব দেখা গৈছে যে আচলতে পৰ্বতঝৰাত বা বিটিআৰখনতে বিপিএফ আৰু বিজেপি আৰু ইউপিপিএল এটা শক্তিশালীভাৱে ইয়াত অৱতীৰ্ণ হৈছে তেনে ক্ষেত্ৰত আপোনাৰ যুঁজখন কেনে হ'ব শক্তিশালী ক'লে আপোনালোকে কি বুজায় টকা পইচা তেখেতসকলৰ অভিলাষী টকা পইচা দি যদি মানুহ বিক্ৰী যায় তেনেহ'লে ডেভেলপ কি হ'ব মই অলপ আগতে ক'লো দেখোন এইটো ক্ৰ'ৰ টকা মানুহে বিলাই আছে তো পইচাটো কেনেকৈ মেকআপ দিব ক'ৰ পৰা পাব এইবিলাক পইচা এতিয়া আপুনি ধৰক 2 কোটি 3 কোটি 4 কোটি অবধি মানুহ ফেলাব বুলি মই শুনিছোঁ কিন্তু এই পইচা কিনি ক'ৰ পৰা ওলাব যি কেণ্ডিডেট হয় ক'ৰ পৰা ওলাব এটা ডাকাতি কৰিব লাগিব না স্কিমৰ পৰা খাব লাগিব না খালে কেনেকৈ ডেভেলপ হ'ব নিজৰ পকেটটো আগত ভৰিব তাৰ পিছতহে ৰাইজৰ কাম কৰিব তো ৰাইজে যদি এইটো নুবুজে তো আমাৰ ৰাইজে নিশ্চয় বুজিছে এইবিলাক যে এইবাৰ বোধহয় টকা পইচা এনে বেকাৰত যাব টাকা পইচা দি মানুহ ভোট নিদিব দেখা গৈছে যে পৰহিলৈকে আপুনি কংগ্ৰেছত আছে হঠাৎকৈ ইউডিএফত জইন কৰি আপুনি দলীয় টিকেট লৈছে কি ক'ব কিয় কংগ্ৰেছ এৰিব লগা হ'ল এইটো অলপ কাহানী হ'ল আমি তাৰমানে কংগ্ৰেছতে পাম বুলি আশা কৰিছিলোঁ লিষ্টটো গৈছিলে 2জনৰ লিষ্ট গৈছিল তাৰপিছত কমপ্লেইনো কৰিছিলোঁ ওপৰত অলপ যে টিকেটটো একচুৱেলি লিষ্ট যেটো ফাৰ্ষ্ট লিষ্টত যেটো গৈছে এইটো ইলিগেলভাৱে মই কৈছিলোঁ যে আমাৰ অবজাৰ্ভাৰবিলাক হয়তো টকা পইচা লয় মানে 1 নম্বৰৰ সহেন্দ্ৰৰ নামটো গ'ল কিন্তু অলপ মই ৰিকুৱেষ্ট কৰিছিলোঁ ওপৰত কিন্তু নুশুনিলে টকা পইচা দি টিকেটটো দিলে আৰু কি চাইবা দিলে মানুহটো খোজ কাঢ়িবই নোৱাৰে টকা হ'লে টিকেট পোৱা যায় তেনেকুৱা অৱস্থা আৰু কি আপনি কি ইস্যু লৈ আচলতে ৰাইজৰ মাজলৈ যায় এই পৰ্বজৰাটো ইস্যু বহুত আছে হাজাৰ হাজাৰ ইস্যুৰে অভাৱে নাই আপুনি যিফালে যাওক চবেই কৰিব লগা আছে